আপোনালোক আহিলে আজি অ', কেনে লাগিলে খুব ভাল লাগিছে নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন গান আহি আছে অসমীয়া গান মইনা তুমি সপোনৰ গানটো আহি আছে আৰু ইয়াৰ আজি অলপমান শ্বুটিং কৰিলো আমি ধৰক 3-4 দিন মান লাগিব শ্বুটিং কৰোতে তাৰপিছত আমি ৰিলিজ কৰিম গানটো আমি সেই গতিকে আজি আহিছো লাহৰি ঘাট যি লাহৰি চৰ হৈছে নতুনকে লাহৰি চৰ লাহৰি পিকনিক স্পটত আহিছো আহি অলপ শ্বট ললো বাইদেউ মোৰ এটা মানে নতুন গান আহিব মইনা তুমি সপোনৰ অসমীয়া গান আশা কৰো আপোনালোকে সাপোৰ্ট কৰিব হয় আজি আমি লাহৰি চৰত আহিলো শ্বুটিং দেখিলো গানটোৰ বহুত ধুনীয়া হৈছে এই নতুন নতুন মানে শিল্পী বিলাকক দেখা পালো গতিকে গানটো মানে পপুলাৰ হ'ব বুলি আশা ৰাখিলো আৰু ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ আছে এফালে বাইদেউ কি বাইদেউ দিলু বাছিৰক অল দা বেষ্ট থ্যাংক ইউ বাইদেউ বাইদেউ কি কব গানটো আহিব নতুন অল দা বেষ্ট হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ অলপ অলপ চালে মানে কেনেকুৱা পালে মানে অলপ লৈছো আৰু আজি দূৰৰ পৰা চাই আছো ভালেই দেখি আছে বাৰু গানটো ৰিলিজ হলে তেতিয়া দেখিম আৰু কেনেকুৱা ঠিক লাগে আছে লিংকটো দি দিম বাৰু নালা যিটো চেনেলত আপলোড কৰিম আপোনালোকে পাবই ঠিক আছে। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে আৰু চাৰে কিবা এটা ক'ব হাই বিচাৰিছে গাইজ এই গীতটো বহুত ভাল লাগিব বহুত ধুনীয়াকৈ আজি 6 মাহ ধৰিও ট্ৰাই কৰি আছে গতিকে 6 মাহৰ মূৰত গানটো ওলালে নিশ্চয় আপোনালোকে ইয়াত বহুত এটা টেষ্ট পাব গতিকে সেই টেষ্টটো আপোনালোকে ল'বলৈ নাপাহৰিব ভাল এজন হিৰো প্লাছ ভাল হিৰইন লৈ এওঁলোকে মানে শ্বুটিংটো কৰি আছে আপোনালোকে এবাৰ মাত্ৰ এই গানটো শুনিব আপোনালোকৰ মন প্ৰাণ আপ্লুত হৈ পৰিব ধন্যবাদ আৰু ইফালে আশাদুল ভাই আছে এই ধৰি দিয়া এই কিয় লাজ কৰি আছা এই কেমেৰা চাইছে আশাদুল ভাই আৰু মুকছিদুল ভাই কেমেৰা কৰি আছে মুকছিদুল ভাইকো দেখুৱাম আশাদুল ভাই আৰু মুকছিদুল ভাই কেমেৰা কৰিব আৰু ডাইৰেকশ্যন দিব ধন্যবাদ জ্ঞাপন কৰিছো এই গানটো লৈ আমি বহুত দিনৰ পৰা কষ্ট কৰি আছো আজি প্ৰায় চাৰে কলে 6-7 মাহ হৈ গ'ল আমি বহুত কষ্ট কৰি আছো আপোনালোকে সাপোৰ্ট কৰিব হয় 6-7 মাহ ধৰি এইটো মানে প্ৰচেছটো আৰম্ভ হৈছে কেইদিন ডাইৰেকশ্যন আৰু এজন ডাইৰেক্টৰ আছে আমাৰ নমস্কাৰ বাছিৰে আৰু হিৰোইনী বহুত কষ্ট কৰিছে যদি জুতি ল'বলৈ আছে অলপমান নিমখ লগত লৈ ল'ব জুতি নিশ্চয় পাব আৰু মানে কি এইটো গানত আপোনালোকে চেনিও পাব নিমখ নহয় চেনিও পাব যদি সোৱাদ নালাগে আৰু সমিতা বেগম আছে সমিতা বেগমে মোৰ লগত এক্টিং কৰিব মানে দাদা আহিছে আৰু এজন মানে আহি চাই আছে শ্বুটিং অলপ দেখিলে আপুনি দেখিছো কেনেকুৱা হৈছে শ্বুটিংটো সঁচাকে ভালে লাগিছে আৰু গানটো যে শুনিছে কেনেকুৱা ধুনীয়া হৈছে এতিয়া আশা কৰো এই এলবামটো যেতিয়া ৰাইজৰ আগত প্ৰকাশিত হ'ব তেতিয়া সবেই এইটো একচেপ্ট কৰিব বুলি মই আশা কৰিছো আৰু বন্ধুসকল মই এটা কথা ক'ব বিচাৰো যে এই গানটো মোৰ নিজৰ টকা খৰচ কৰি প্ৰথম মানে যদি মানে ভিডিঅ'ত টকা খৰচ কৰিছো মই এইটোই প্ৰথম হ'ব মানে গানটো বনাই আনিছো যিটো সেইটোই আৰু মই কোনোদিনে টকা খৰচ কৰা নাই শ্বুটিঙত আৰু মই বেলেগত গ'লে টকা লওঁহে কিন্তু এইটো মোৰ নিজৰ টকাৰে এইটো গান মই বনাই আপোনালোকৰ মাজলৈ লৈ আহি আছো আশা কৰো আপোনালোকে মৰম দিব আৰু ইফালে ছাৰ ব্যস্ত হৈ আছে ফটো মাৰিছে এটা কথা আৰু সময়ত মই আৰু এজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছো যে সমনীয়া হিচাপে থাকো ফ্ৰেণ্ড হিচাপে থাকো মানে মই ডাঙৰ ভাই হিচাপে নাভাবো মানে সমনীয়া হিচাপে ভাবো মুকছিদুল ভাই কেমেৰা কৰি আছে আৰু সুন্দৰ ডাইৰেকশ্যন দিব আপোনালোকে চাব পাৰিব এই গানটো আহি আছে মোৰ প্ৰথম আৰু আপোনালোকে চাব আশা কৰো ধন্যবাদ জয় আই অসম